মণিপুৰ সমষ্টিৰ বাক্সাৰ হাউদৰ ভিটাত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পদুমক ভোট দিলে ২৬ লিটাৰ গাখীৰ দিব পৰা গাই পাব। চৰকাৰে দানাৰ ব্যৱস্থা কৰিব আৰু গাখীৰৰ খৰচ ফণীধৰ তালুকদাৰে ৰাইজক দিব। কংগ্ৰেছ AIUDFক ভোট দিলে প্ৰকৃতৰ পৰা দানা দিব লাগিব। অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ হৈ প্ৰচাৰ চলোৱা কাৰ্যক মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ। যি শক্তিয়ে গৰুখুটিত খিলঞ্জীয়া মানুহক বিৰোধিতা কৰে, যিসকল মানুহে অসমৰ স্বাৰ্থৰ বিপৰীতে কাম কৰিছে, তেওঁলোকৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিব আহি জাতীয় পৰিষদে প্ৰমাণ কৰি দিলে যে তেওঁলোকে ক্ষমতাৰ বাবে হাত মিলাব পাৰে। বদৰুদ্দিন আজমলে পদুম ফুলত দুৰ্গন্ধ দেখে আৰু আঁতৰত সুগন্ধ দেখে। এটকাৰো ঘোচ নোহোৱাকৈ ভাগিনসকলক চাকৰিৰ সুযোগ দিম। শ্বহীদ খগেশ্বৰে শিক্ষা লাভ কৰা দক্ষিণ বিজনী আদৰ্শ বিদ্যাপীঠ হাইস্কুলক উন্নতিকৰণৰ বাবে ৩ কোটি টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰীগৰাকী। বিজেপি নেতা ধ্ৰুৱজ্যোতি দাসে আঁত ধৰা সভাখনৰ লগতে উপস্থিত থাকে ফণীধৰ তালুকদাৰ, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ উপসভাপতি জয়ন্ত দাস, BTRৰ কাৰ্যবাহী সদস্য গৌতম দাস, বিধায়ক ভূপেন বড়ো, পৰমানন্দ ৰাজবংশীকে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লুৰিণজ্যোতি আৰু অসম জাতীয় পৰিষদক প্ৰত্যাহ। লুৰিণজ্যোতিয়ে কংগ্ৰেছৰ হকে প্ৰচাৰ চলোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। যি শক্তিয়ে গৰুখুটিত খিলঞ্জীয়া লোকৰ বিৰোধিতা কৰে, যিসকল মানুহে অসমৰ স্বাৰ্থৰ বিপৰীতে কাম কৰে, সেইসকল মানুহৰ হকে অসম জাতীয় পৰিষদে নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰমাণ কৰি দিলে যে তেওঁলোকে ক্ষমতাৰ বাবে যাৰে তাৰে লগত হাত মিলাব পাৰে। এতিয়া আপোনালোকে কওক, গাখীৰ দিয়া গৰু বজাৰৰ পৰা কিনিব নে গাখীৰ নিদিয়া গৰু কিনিব? দিয়াটো কিনিব নে নিদিয়াটো কিনিব? যদি পদুমক ভোট দিয়ে ডেইলি ২৬ লিটাৰ গাখীৰ ওলাব, আৰু যদি তালা চাবি হাতক ভোট দিয়ে গাখীৰটো নোলাবই, ৫ বছৰ খালি দানা খুৱাই থাকিব লাগিব, হয়নে? আৰু বিক্ৰী কৰি দিম বুলি ক'লেও কোনেও নিকিনিব, বোলে তাই গাখীৰ নিদিয়া গৰুটো কোনে কিনিব বোলে, হয়নে? সেইকাৰণে ৰাইজ, পদুমৰ চিনত যদি আমি ভোট দিওঁ, বজাৰৰ পৰা গাখীৰ দিয়া গৰু এটা ঘৰত লৈ যোৱা হ'ব। আৰু বেলেগ চিনত যদি ভোট দিওঁ, তেতিয়াহ'লে গাখীৰটো নোলাবই, পকেটৰ পৰা দানা খুৱাই থাকিব লাগিব, হয় না? সেইকাৰণে প্ৰথম মই টাৰ্গেট লৈছো যে এই বছৰত ১ লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। ১ লাখ। কিন্তু ১ লাখ দিলেও নহ'ব যদি টকা দি চাকৰি পায়। এনেকে চাকৰি দিব লাগিব যাতে কোনেও ১ টকাৰো ঘোচ খাব নোৱাৰে, হয়নে? এটা যিবিলাক এতে ভাগি নাচ, সিহঁতক মই কৈছো যে আমাৰ পুলিচত চাকৰি ওলাব প্ৰায় ২৫,০০০। গতিকে মদ পানী বেয়া বস্তু নাখায়, ৰাতিপুৱাৰ পৰা দৌৰা প্ৰেক্টিচ কৰিব লাগে, ঠিক আছে? মই বেয়া কৈছো নেকি? অলপ দৌৰা দৌৰি ৰাতিপুৱাৰ পৰা কৰক। আজিকালি চাকৰিত মই মুখ্যমন্ত্ৰী থকালৈকে কোনেও ১ টকাও দিব নালাগে, কিন্তু দৌৰাটোতো দৌৰবাই লাগিব। সেইকাৰণে আপোনালোকে, আচ্ছা, ফণী তালুকদাৰ দাউৰাও ইয়াত সুবিধা কৰি দিম বুলি কৈছে, ঠিক আছে। ইয়াতে আমি ২৫,০০০ চাকৰি, এটা দুটা নহয়। গতিকে সকলোৱে এই কামৰ বাবে আমি নিজক প্ৰস্তুত কৰিব লাগিব। আমাৰ অসমত আটাইতকৈ ডাঙৰ সমস্যা কি? যে আমাৰ ডেকা ল'ৰাবিলাক কেতিয়াবা বিপথে পৰিচালিত হয়। মইতো নিজেও নাজানিছিলো যে অসমত ইমান ড্ৰাগছ চলে বুলি। মুখ্যমন্ত্ৰী হৈ যেতিয়া মই ড্ৰাগছক ধৰিব আৰম্ভ কৰিলো, আজিলৈকে ৪০০ কোটি টকাৰ ড্ৰাগছ আমি জব্দ কৰিছো, হয়নে কথাটো? অলপ অলপ কাটি ৰাখে, কোনোবাই ক'লে ৫০ টকা কাটি ৰাখে, কোনোবাই কয় ২০ টকা, কোনোবাই কয় ১ কেজি, কোনোবাই কয় আধা কেজি। এতে কিমান কাটি ৰাখে? এটাই কয় ১ কেজি। ১ কেজি
আৰু কিয় কাটি ৰাখে বুলি কয় দোকানীয়ে সুধিলে ভাড়া তো ভাড়া ইহঁতক চৰকাৰে নিদিয়ে নেকি তো এতিয়া এইবাৰ কি হ'ব মইতো এই কথাটো নাজানিছিলোঁ মাটি দালাল থাকে বুলি গম পাই দালালবিলাককতো ৰঙা ঘৰত লৈ গ'লোঁ এইবাৰ যিবিলাক ৰেচনৰ দোকানীয়ে মোৰ মা ভণ্টি ঘৰৰ পৰা চাউল কাটে সিহঁতিও ৰঙা ঘৰতে যাব লাগিব এতিয়া শান্তিত থাকিব নোৱাৰে মই মুখ্যমন্ত্ৰী থাকালৈকে ইহঁতক শান্তিত থাকিব নিদিওঁ হয় পুৰা চাউল দে নহ'লে জেলত থাক দুটাৰে আমাৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আমাৰ সন্মুখৰ হাইস্কুলখনতে হায়াৰ ছেকেণ্ডেৰী স্কুলখনত পঢ়িছিল আজিৰ সভাতে এই হাইস্কুলখনৰ সৰ্বাংগীন বিকাশৰ বাবে 3 কোটি টকা আমাৰ চৰকাৰী আঁচনিৰ জৰিয়তে পোৱাৰ ব্যৱস্থা কৰি দিয়া হ'ব এই কথাও আপোনালোকৰ আগত মই ঘোষণা কৰি থৈ গৈছোঁ ধুনীয়া হাইস্কুল হ'ব যাতে ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে বাক্সাৰ জালাখৰ পৰা কণমণি শৰ্মাৰ ৰিপৰ্ট নমস্কাৰ মই নন্দিতা অৰুণোদয় অসমে আপোনালোকৰ কাৰণে লৈ আহিছে এক বিশাল আয়োজন দিহানাম প্ৰতিযোগিতা সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক 7020207191 বা 9401925545 এই নম্বৰত ধন্যবাদ নমস্কাৰ মই প্ৰিয়ংকা অৰুণোদয় অসমে আপোনালোকৰ ওচৰলৈ লৈ আহিছে নৰ্থ ইষ্ট ষ্টাৰ ফেশ্বন বিউটি কণ্টেষ্ট 2021-22 Mr. Miss, Mrs. and Kids Dear 2-star fashion beauty contest to show your talent এই ইয়াত অংশগ্ৰহণ কৰিবৰ বাবে যোগাযোগ কৰক 7002568177 বা 7002071921 বা 9706957080 এই নম্বৰত ধন্যবাদ নমস্কাৰ প্ৰিয় দৰ্শক মই নেনাপ্ৰিয়া আপোনালোক সকলোৱে জানে অৰুণোদয় অসম নিউজ চেনেল পৰ্টেলটো আমাৰ মাজত বৰ্তমান দ্ৰুতগতিত চলি আহিছে গতিকে আমাৰ চেনেলটোৰ জৰিয়তে আপোনালোকে যদি বিভিন্ন বা বাতৰিৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ বাবে যোগাযোগ কৰিব বিচাৰে তেনেহ'লে যোগাযোগ কৰিব পাৰে 9401925545 আৰু 80117448441 এই দুটা নম্বৰত ধন্যবাদ